নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে লক্ষীপ্ৰিয়াৰ আন এটি ব্লগলৈ আৰম্ভণিতে ভাবিছে চাগে এইবিলাক মই কি দেখাই আছোঁ আজি হৈছে 18 এপ্ৰিল আৰু আজি আমাৰ ৰিং চেৰিমনিৰ দিন আৰু এইফালে খানাৰ আইটেমবিলাক অকমান দেখাই দিছোঁ এইফালে ৰহৰ দালি তিয়াই থৈছে এয়া আমাৰ কাৰিকৰে কেৰাহী উঠালেই এয়া কচু সিজাই থকা হৈছে এইফালে কচু মাছৰ মাথা জালুকীয়া এখন জ্বলা চব্জি হ'ব আৰু এইফালে সৰু আলু আৰু গাজৰৰ এখন শুকান চব্জি হ'ব এইবিলাক ৰেডি কৰি থকা হৈছে আৰু এয়া আমাৰ কইনাৰ মাক দেই মেকআপত বহি আছে পুৰা দেখাই দিছোঁ আপোনালোকক আৰু এইফালে মই মানে কইনা আহি আছোঁ মাছ ধৰা চাবলৈ পিছফালৰ পুখুৰীতে মাছ ধৰি আছে আজি দৰা ঘৰৰ মানুহক খোৱাবৰ কাৰণে তো সেয়া মই অকণমান যিমানখিনি পাৰোঁ আৰু ভিডিঅ' কৰি নিছোঁ অকণমানকৈ গোটেইখিনি হয়তো মই দেখাব নোৱাৰিম আজি বেয়া নাপাব আৰু যিমানখিনি পাৰোঁ দেখাইছোঁ আৰু এয়া ৰঙালাও এখন চব্জি হ'ব আৰু এইফালে পদুনা এইটো চাটনি হ'ব আৰু এয়া কইনাৰ মেকআপ চলি আছে মই মেকআপৰ একদম অকণমান ক্লিপহে দিছোঁ কাৰণ মই মেকআপৰ এটা সম্পূৰ্ণ ভিডিঅ' দি থৈছোঁ আপোনালোকে চোৱা নাই যদি চাব ভিডিঅ'টো দৰাই ওলাইছে নহয় কিবা ক'ব কওক কি ক'ব কেনেকুৱা লাগিছে অনুভৱ বহুত দিনৰ এটা কি বুলি ক'ব আশা নেকি এইটো দিবিয়ে কিন্তু দেই ভিডিঅ'টো
জানে